মোৰ মামা এমন অভিযোগ মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো আপুনি প্লিজ মোক চাব আৰু কাৰোবাৰ পোষ্টত মোক যিকোনো প্ৰকাৰে হেল্প কৰি মোক চাকৰি দিয়ে যেন যোৱাকালি আপোনালোকে এপইণ্টমেণ্ট দিলে মোৰ কিমান দুখ লাগিছে এদিন খাব পোৱা নাই কিন্তু ঘৰত অশান্তি মা দেউতা কান্দি মই ক'ত যাম কি নকৰিম মই প্লিজ প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছো ছাৰ কষ্ট কৰি মেহনত কৰি তাত গেম খেলি সৰু পৰা আজি মই ইয়াৰ অৱস্থা হৈছে আপুনি কিয় মোক চকু মিলে নাচালে হেমন্ত বিশ্ব মই আপোনাক ৰিকুৱেষ্ট কৰিছো বাৰে আপুনি প্লিজ মোক চকু মিলিছে আৰু দি দিবি ছাৰ মই আপোনাক বাৰে আপোনাৰ বহি থৈছো আনন্দ মোৰ বাৰে খুব ফল তেওঁ যেতিয়া যিহেতু কাৰাতে মানুহ থাকিব পৰা নাই ছাৰ মই শুব পৰা নাই ইমান দুখীয়া আপুনি কিয় যোগ্যতা থাকি মোক চাকৰিটো বঞ্চিত কৰিলে মই বুজি নাপালোঁ হেমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাক মই অনুৰোধ কৰিছোঁ প্লিজ মোক যাতে ন্যায় কৰি দিয়ে আৰু মোৰ লগৰখিনি কাইলৈ জইনিং কৰিব বোলে মই ইমান দুখ লাগিছে চাওক মই কি ভুল কৰিছিলোঁ ইমান কষ্ট কৰি মেহনত কৰি তাত গেম খেলি সৰু পৰা মোৰ নহয় আপোনালোকে মই ছাবমিট কৰিছোঁ ডকুমেণ্টবিলাক ছাবমিট কৰাৰ স্বত্তেও আপোনালোকে কিয় যোগ্যতা থাকি মোক চাকৰিটো বঞ্চিত কৰিলে মই বুজি নাপালোঁ হেমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাক মই অনুৰোধ কৰিছোঁ প্লিজ মোক যাতে ন্যায় কৰি দিয়ে মোক বিচাৰটো কৰি দিয়ে আৰু মোক এপইণ্টমেণ্ট লেটাৰ আপুনি দিয়ে যেন মই আৰু মোৰ লগৰখিনি কাইলৈ জইনিং কৰিব বোলে মই ইমান দুখ লাগিছে চাওক মই কি ভুল কৰিছিলোঁ ইমান কষ্ট কৰি মেহনত কৰি তাত গেম খেলি সৰু পৰা আজি মই ইয়াৰ অৱস্থা হৈছে আপুনি কিয় মোক চকু মিলে নাচালে হেমন্ত বিশ্ব শৰ্মা মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ বাৰে বাৰে আপুনি প্লিজ মোক চকু মিলি চাওক আৰু দি দিবি ছাৰ মই আপোনাক বাৰে আপোনাৰ বহি থৈছোঁ এনেকুৱা নকৰিব IPS আনন্দ মিজৰ যে আপুনি কাৰাতে নাছিল বুলি কৈছিল ছাৰ মই আপোনাক খুব প্ৰটেষ্ট কৰোঁ আপুনি কাৰাতে আছিলে মোক চকু মিলি চাব বুলি আনন্দ মিজৰ যে মোৰ বাৰে খুব ফল তেওঁ যেতিয়া যিহেতু কাৰাতে মানুহ তেখেতে মোক যাতে বিচাৰটো মই মামা হেমন্ত বিশ্ব শৰ্মা বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ আপুনি প্লিজ মোক চাব আৰু কাৰাতে পোষ্টত মোক যিকোনো প্ৰকাৰে হেল্প কৰি মোক চাকৰি দিয়ে যেন এপইণ্টমেণ্ট দিয়ে যেন মোক যোৱাকালি আপোনালোকে এপইণ্টমেণ্ট দিলে মোৰ কিমান দুখ লাগিছে এদিন খাব পোৱা নাই কিন্তু ঘৰত অশান্তি মা দেউতা কান্দি মই ক'ত যাম কি নকৰিম মই প্লিজ ছাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ মই প্লিজ আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ চাওক মোৰ কিবা ক্ষোভ আছে ছাৰ কিমান ক্ষোভ আছে আপুনি চাওক ছাৰ মই প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ ছাৰ ইমান দুখীয়া থাকিব পৰা নাই ছাৰ মই শুব পৰা নাই প্লিজ ছাৰ হেল্প কৰিব ছাৰ ইমান দুখীয়া আপুনি চকু কোনে চাব ইমান আৰু মই খবৰো দিছোঁ মোৰ আহ্বান কৰিছোঁ ভিডিঅ'টো যাতে তেখেতলোকৰ চকুত পৰে কি ক'ব মায়ে কৈ পেলাই ল'ৰাটো ইমান কষ্ট কৰিলে চাকৰিটো নাপালে আজি তাই কষ্ট কৰি নাপালে ছাৰ আপুনি
ইমান কষ্ট মই পঢ়াইছে তাৰ ভিতৰত মই ইমান কাম কৰি পঢ়াই শুনাই ডাঙৰ হৈছোঁ অৱস্থা নাই মোৰ আপুনি নিকাভাৱে দিম বুলি তথাপি এটা প্ৰতিশ্ৰুতি দিছিলে ছাৰ আপুনি মই আশা কৰিছো আপোনালোকক চাহ ইমান আশা কৰি থাকিম ছাৰ। প্লিজ ছাৰ